কংগ্ৰেছৰ মেনিফেষ্টো কমিটিৰ সভাপতি মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু তেখেতৰ লগত তেওঁলোকৰ সতীৰ্থসকলক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এটা সুন্দৰ আৰু খুব যথেষ্ট বহল আজি তেওঁলোকে এটা ডকুমেণ্ট ভিজন কংগ্ৰেছ ভিজন ডকুমেণ্ট সংকল্প এটা ইস্তিহাৰ আজি তেওঁলোকে প্ৰকাশিত কৰিবলৈ সক্ষম হৈছে। আৰু লগতে আমি ক'ব লাগিব যে যদি আপোনালোকে পাৰ্থক্যটো সোধে, পাৰ্থক্যটো হ'ল যে কংগ্ৰেছৰ চিন্তাধাৰা উন্নয়নৰ চিন্তাধাৰা হ'ল মানুহকেন্দ্ৰিক, দুখীয়া কেন্দ্ৰিক, আৰু বিজেপি দলৰ উন্নয়নৰ চিন্তাধাৰা হ'ল আদানী আম্বানী কেন্দ্ৰিক। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই BTR কাউন্সিল যোগেদি আজি UPPL হওক বা BPF হওক স্থানীয় মানুহৰ মাটি আদানী আম্বানী আৰু পতঞ্জলীক চম্ভালিবলৈ বিচাৰিছে। সেইকাৰণে যেতিয়া BPFৰ ইয়াত চৰকাৰ কাউন্সিল আছিল তেতিয়া পতঞ্জলীক মাটি দিলে, তাৰপিছত UPPL আহিলে, তাৰপিছত আদানীক দিলে। সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ স্থিতি যে যিকোনো UPPL হওক BPF হওক কথাটো হ'ল তেওঁলোকক লাগে মাটিৰ প্ৰতি লোভীয়া। সেইকাৰণে আমি কওঁ এই বিজেপি দলৰ ভিতৰত গৰু চোৰো আছে, বুট চোৰো আছে আৰু মাটি চোৰো আছে। আৰু আমাৰ কথা হ'ল যে কংগ্ৰেছ দল আমি আদানী আম্বানীৰ কাৰণে নহয়, আমি BTR অঞ্চলত বড়ো, ৰাভা, কোচ ৰাজবংশী, আদিবাসী, বঙালী, অসমীয়া আমি তেওঁলোকৰ হৈ আমি কামখিনি কৰিবলৈ বিচাৰোঁ। আৰু মানুহে সেইটোৱে বিচাৰে যে ক্ষমতা লৈ শক্তিশালী ধনী মানুহক নহয়, ক্ষমতা লৈ দুখীয়া মানুহক সহায় কৰাটো। চাওক, এতিয়া 3টা মূল সমস্যা। প্ৰথমেতো মাটিপট্টা সমস্যা, কিন্তু আজি বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 5 বছৰ আগত কৈছিল মাটিপট্টা দিম দিব নোৱাৰিলে। উল্টা দুখীয়া মানুহৰ মাটি লৈ আদানীক দিছে, আম্বানীক দিছে। আমাৰ কথা হ'ব কি আমি ইয়াৰ স্থানীয় মানুহক কেনেদৰে মাটি সুৰক্ষা মাটিপট্টা দিব পাৰোঁ। লগতে বিভিন্ন প্ৰতিশ্ৰুতি আছিলে শিক্ষা ক্ষেত্ৰত, চিকিৎসা ক্ষেত্ৰত, কিন্তু আপোনালোকে যিকোনো শিক্ষা অনুষ্ঠানলৈ যাওক বিল্ডিংবোৰ সম্পূৰ্ণ হোৱা নাই। আপোনালোকে যিকোনো চিকিৎসা অনুষ্ঠানলৈ যাওক তাত তেওঁলোকৰ ডক্টৰ নাই। ভিতৰত আপোনালোকৰ জল জীৱন আঁচনি লৈ পাইপত আজি তেওঁলোকৰ খোৱা পানী নাই। আজি ধনশ্ৰী জংঘলত কিমান তাত জংঘল কাটি আজি জংঘলটো শেষ কৰি দিছে। আমি জংঘল কটা পক্ষত নহয়, আমি জংঘল সুৰক্ষা পক্ষত আছোঁ। তো এই ধৰণৰ কামৰ ক্ষেত্ৰত ৰাইজে আমাৰ কাম অনন্য দলৰ তুলনাত পৃথক দেখা পাব। এতিয়া তেওঁৰ কথাৰ ওপৰত কোনো বিশ্বাস নকৰে। তেওঁ 10 ছেপ্টেম্বৰৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ৰ বিশ্বাসযোগ্যতা, কথাৰ বিশ্বাসযোগ্যতা একদম নাইকিয়া হৈ গৈছে, হেৰাই গৈছে। আৰু মোৰ আপত্তি নাই, তেওঁ যিমানবাৰ SIT পাকিস্তান কথা কৈ থাকিব, মোক সিমানে ডাঙৰ হিৰো বনাই থাকিব আৰু নিজকে সিমান ডাঙৰ জিৰ' বনাই থাকিব। মইতো ভালে পাইছোঁ, মই বিচাৰোঁ আৰু কৈ থাকক, মই আৰু তেওঁৰ কাৰণে হিৰো হৈ যাম আৰু তেওঁ নিজকে জিৰ' কৰি যাব। ধন্যবাদ।